হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভাবিলোঁ পানী পুৰি খাওঁ। ৰুমত অনা আছিলে পানী পুৰি পেকেটটো। তাত আছে আপোনাৰ পুৰি, লগতে ইয়াত 3টা পেকেট আছে। প্ৰথমটো হৈছে তেতেলী পাউডাৰ, আৰু এইটো হৈছে পদিনা পাউডাৰ, আৰু এটা মিঠা তেতেলী পাউডাৰ। আৰু আমাক লাগিব এটা ৰিফাইন তেল। কিমানটো পাপৰি পুৰিব সেইমতে জোখ অনুসৰি ৰিফাইন তেল দিব। লগতে আলু বইল কৰি থোৱা আছে। ইফালে আমি পুৰি বনাবলৈ আৰম্ভণি কৰি দিলোঁ। আমাৰ পাপৰি বনাই কমপ্লিট হ'ল। এতিয়া আমি তেতেলীৰ পাউডাৰখিনি পানীৰ লগত মিশ্ৰণ কৰিম। জোখ অনুসৰি কেইজনে খাব সেই অনুসৰি আপোনালোকে পাউডাৰখিনি মিক্স কৰি ল'ব। লগতে আমি পদিনা পাউডাৰখিনি আমি পানীৰ লগত ভালদৰে মিশ্ৰণ কৰি লৈছোঁ। মিঠা তেতেলী পাউডাৰখিনিত পানী অলপ জোখটো কমকৈ ল'ব, কাৰণ এইখিনি মিঠা হয়, গতিকে এইখিনি অলপ ডাঠ হ'লে ভাল হয়। আলু সিজাৰ পিছতে আমি পিঁয়াজ, মিঠাতেল, জলকীয়া দি আমি ভালদৰে পিটিকি ল'লোঁ। আপোনালোকে এই আলুখিনি পিটিকাৰ পিছতে যদি আপোনালোকৰ ওচৰত আছে ভুজিয়া, তেনেহ'লে দিব পাৰে, নিদিব পাৰে, কোনো কথা নাই। যদি দিয়ে তেতিয়া খাবলৈ ভাল হয়। দেখিবলৈ বাৰু কেনেকুৱা লাগিছে? এয়া আমাৰ পানী পুৰি ৰেডি। খাওঁ খাওঁ লাগিছেনে বাৰু? মোৰ কিন্তু লাগিছে দেই। এয়া হৈছে মিঠা পানীটো। মিঠা পানীটো অলপ ডাঠ হ'লে ভাল হয়। প্ৰথমটো পানী পুৰি আপোনালোকলৈ।